আজি হল অষ্টমীচন আজি আমি এটা সকামত আহিলো পিছে কি সকাম হেতু পিছত কৈ আছো এইফালে বতৰ একদম কোলা কৰি আনিছে এইফালে বিহুৰ বতৰত এনে বতৰ দেখা পাই মোৰ মনটো বৰ বেয়া লাগিছে দলঙৰ হেতু ভাগ ইমান কোলা দেখা পাই আমি ভাবিলো অলপ ৰখি দিও কিন্তু ৰখিব ইয়াতে দোকানে নাই এতিয়া ভগৱানকে চিন্তি অলপ আগুৱাই গলো পিছে ইয়াতে লাইট জ্বলাব লগা অৱস্থা মানে বতৰে আন্ধাৰ কৰি দিছে অ পিছে ভাগ্য ইমানেই ভাল যে আমিও এখন দোকান পালো ৰখিবৰ কাৰণে আৰু তাতেই বৰষুণো দি দিলে পিছে এইফালে কি দেখিলো টমটমত স্কুটি ৰাইনা বাৰু সেইবিলাক বাদ দিলো আমি আমাৰ গন্তব্যস্থান পাই গলো আৰু ইয়াৰ পৰা অলপ আগুৱাই যাব লাগিব অলপ মানে বহুতে আগুৱাই যাব লাগিব এতিয়া খোজকাঢ়ি এখন ঘাট পালো ইয়াতেও বহুত মানুহ কিন্তু ইয়াতে আমাৰ সকাম কৰিব জাগা নাই এইফালে আকৌ মেলাও দি দিছে মানে মোৰ কোৱাত ভুল হ'ল এইটো নদীৰ পাৰহে আচল ঘাটটো আৰু আগত আছে মানে বহুত আগত এতিয়া তালে আমি খোজকাঢ়ি যাই আছো কাৰণ ইয়াতে দি লাভ নাই ইয়াতেতো জাগাই নাই এতিয়া আহি আমাৰ গন্তব্যস্থান পাবলৈ আৰু বেছি দূৰ নাই এইফালে কিন্তু 5 টকীয়া দলং আছে মানে যাওঁতে 5 টকা আৰু উভতোতে 5 টকা ঠিকে আছে দেবু পাই বৰ ভাল কাম কৰিছো আৰু তাৰ পাছতে ইয়াতে সকামখিনি পূৰণ কৰা হ'ল আৰু অষ্টমী চান বুলি মই ভগৱানকে চিন্তি ডুবকি লগাই দিলো আকৌ লগ পাম আজিলৈ আহিছো দেই।